Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. আশা কৰো আপোনালোক সকলোৱে ভালে আছে মোৰ পিছে ভালেই আপোনালোকৰ দুৱা আশীৰ্বাদত আৰু এতিয়া আবেলিৰ সময় মই দোকানত গৈছিলো কিবা এটা বস্তু লবৰ কাৰণে আপোনালোকে ভিডিওটো চাই থাকক পিছত মই কৈ আছো যে দোকানত মই কিয় গৈছিলো কি লবৰ কাৰণে গৈছিলো আৰু দোকানৰ পৰা আহি কেনে মই এতিয়া কাৰি লিভছ মানে নৰসিংহৰ পাত চিঙাবৰ কাৰণে আহি গলো মানে আৰু যিসকলে মোৰ ডেইলি ব্লগ চাই তেওঁলোকে জানে যে মই বাহিৰত আছো মানে পঢ়িবৰ কাৰণে বাহিৰত আছো আৰু বাট মই বাহিৰত থাকিলো মানে যিখন ঘৰত থাকো সেইখন ঘৰত একদম ঘৰুৱা পৰিৱেশৰ দৰে ফিল এটা হয় আৰু বাহিৰত চাওকচোন আকাশখন ইমান কলা হৈছে বৰষুণ আহিব চাগে আৰু এই কেইদিনৰ পৰা মানে ডেইলি বৰষুণ পৰি আছে অলপ আগতে পৰি আছিল আৰু বৰষুণ এৰাৰ লগে লগে মই দোকানত গৈছিলো আৰু বস্তুটো লবৰ কাৰণে আৰু এইপিনে মই পিয়াজ নৰসিংহৰ পাত জালুক এইসমূহ কাটি লৈছো আৰু এটা বাটিত ময়দা উলিয়াই লৈছো আৰু ময়দাখিনিৰ ওপৰত মই যেটো ধনিয়া গুৰি হয় সেইটো দি দিলো তাৰ পিছত হালধি গুৰি জালুকৰ গুৰি মানে মই অলপ স্পাইচি খাব ভাল পাওঁ সেই কাৰণে মই কটা জালুক আৰু গুড়া জালুক দুয়োটাই ইউজ কৰিছো আৰু গুড়া জালুকৰ পৰিমাণটো অলপ বেছিকৈ ইউজ কৰিছো আৰু একদম শেষত নিমখ দি দিছো আৰু এতিয়া মই আপোনালোকক কৈও দিওঁ যে মই কি বনাম মই মানে বৰা বনাম বৰা মানে আমি বৰা বুলিয়ে কওঁ পাকৰা সেইটো বনাম মানে এনেকুৱা বৰষুণৰ বতৰত খোৱাৰ ইচ্ছা হয় না তো মোৰো আজি খোৱাৰ ইচ্ছা হৈ আছে আৰু নাজানো মোৰ কিবা হৈছে মানে ডেইলি কিবা না কিবা খোৱাৰ ইচ্ছা হৈয়ে থাকে আজি বৰা খোৱাৰ ইচ্ছা হৈ গ'ল আৰু তাৰপিছতে মই এইখিনি সব মানে জালুক নৰসিংহৰ পাত পিয়াজ এইখিনি সব এই বাটিটোৰ ওপৰত মানে বাটিটোত দি দিলো দি কিনে এইখিনি এবাৰ ভালদৰে মিক্স কৰি লম আপোনালোকৰ পিছে এনেকুৱা বৰষুণৰ বতৰত কিবা খোৱাৰ ইচ্ছা হয় নে নাই কমেন্টত জনাবচোন মোৰ পিছে কিবা কিবি খোৱাৰ ইচ্ছা হৈয়ে থাকে আৰু আৰু এতিয়া ইয়াতে মেইন যেটো হয় মানে যেটো মেইন ইনগ্ৰেডিয়েন্ট হয় যেটোৱে বৰাটোত মানে চাট জান লগাই দিয়ে মানে যেটোৱে বৰাটো ক্ৰিস্পি কৰি তোলে আৰু সেইটো ইউজ কৰিম আৰু সেইটো হ'ল ইনো মানে ময়ো প্ৰথমে নাজানিছিলোঁ যে বৰাত ইনো ইউজ কৰিলে বৰাটো ক্ৰিস্পি হয় মানে প্ৰথম যেতিয়া মই বৰা বনাইছিলোঁ বৰাবিলাক মানে ইমান ভালদৰে বনাওঁ তথাপিও ক্ৰিস্পি নহয় তেলতেলীয়া হয় তো মই ভাবোঁ যে মানে যেতিয়া বাহিৰত খাওঁ ইমান ক্ৰিস্পি হয় ঘৰত বনালে মই কিয় ক্ৰিস্পি নহয় পিছতহে গম পালোঁ আচ্ছা মানে ক্ৰিস্পি বৰাৰ ৰাজ হ'ল ইনো ইউজ কৰাটো তো ময়ো এতিয়া ইনো ইউজ কৰোঁ আৰু এটা কথা যেতিয়া আপোনালোকে মানে পানী দি কেনে বৰাৰ যেটো পেষ্ট বনাব না তেতিয়া অলপকৈ পানী দি বনাব মানে বেছি পানী দিলে কি হয় একেবাৰতে কেতিয়াবা বেছিও পানী দি যোৱা খায় তো মানে কি হয় বৰাটো আমি যিমানে মানে পেষ্টটো আমি যেনেকুৱা বনাওঁ আমাৰ বৰাটো সেনেকুৱা হৈ যায় মানে যেটো আমাৰ পেষ্ট হয় সেই পেষ্টটো টাইট হ'ব লাগে মানে যদি পেষ্টটো কি হয় তেলতেলীয়া হয় মানে তো কি হয় আমি যেটো বৰাৰ শেপ হয় সেইটো যিমানেই মানে ভালকৈ মানে গলকৈ নকৰোঁ কিয় পিছত সেইটো যায় একদম পাটিৰ দৰে মেলি যায় কেৰাহীত যায় কিনে একদম পাটিৰ দৰে মেলি যায় সেইকাৰণে মানে যেটো পেষ্ট হয় পেষ্টটো অলপ টাইটকৈ বনাব লাগে আচ্ছা আৰু এতিয়া মই কৈ দিওঁ যে মই দোকানত কিয় গৈছিলোঁ মানে মই দোকানত ৰিফাইন আনিবৰ কাৰণে গৈছিলোঁ ৰিফাইন শেষ হৈছিল আৰু ইপিনে মোৰ বৰা খোৱাৰ ইচ্ছা হৈ আছিল সেইকাৰণে ৰিফাইন ল'বৰ কাৰণে দোকানত গৈছিলোঁ আৰু এতিয়া মই বৰাখিনি ভাজি আছোঁ তেলখিনি মানে ৰিফাইনখিনি গৰম হ'ব দি কিনে বৰাখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম আৰু এতিয়া বৰাখিনি ওলটাই দিম আৰু খন্তিখনত পানী আছিল গাইজ তো মানে তেল পোৱাৰ লগে লগে একদম ভৰক গই খন্তিখন আৰু চাওক বৰাখিনিৰ একদম ধুনীয়া কালাৰ আহিছে গোল্ডেন ব্ৰাউন ক্ৰিস্পি চাইয়ে ভাল লাগিছে নহয়নে বাৰু আৰু এতিয়া মোৰ বৰাখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু মই প্লেট এখনত উলিয়াই লওঁ
আৰু মই সৰু সৰুকৈ অলপ পিঁয়াজ কাটি লৈছিলোঁ আৰু এই পিঁয়াজখিনি এতিয়া বৰাখিনিৰ ওপৰত গাৰ্নিছ কৰিম, মানে অলপ ডেকৰ কৰিম, তো চাই ভাল লাগিব। আৰু মানে পিঁয়াজৰ ওপৰত এনেকৈ বৰাৰ ওপৰত এনেকৈ পিঁয়াজ কাটি দিলে বৰাখিনি খাব ভাল লাগে আৰু পিঁয়াজখিনিও খাব ভাল লাগে। আৰু মোৰ ওচৰত আজি টমেট' চচ অনা আছিল, তো সেইখিনি উলিয়াই ল'লোঁ আৰু লগতে চিলি চচো অনা আছিল, সেইখিনিও উলিয়াই ল'লোঁ। আৰু এয়া মোৰ বৰা খাবৰ কাৰণে ৰেডি। আৰু বৰাবিলাক একদম ক্ৰিস্পি বৰা হৈছে, আপোনালোকে চাউণ্ড চাগে শুনা পাইছে, গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু এতিয়া মই বৰাখিনি খাই লওঁ। আৰু বৰাখিনি খাবৰ কাৰণে সঁচাকৈ খুবেই টেষ্টি হৈছিল গাইজ, গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বা ৰেচিপিটো ভাল লাগিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব। আজিলৈ ইমানেই, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ।